কালি আমাৰ জুনিয়ৰ টিমে কৰি দেখালে, আজি আমাৰ সিনিয়ৰ টিমৰ পাল। সো আজিৰ পৰা আমাৰ বিশ্বকাপ আৰম্ভ। আমাৰ ইণ্ডিয়ান টিমটো ইউএছএ তুলনাত বহুতেই ষ্ট্ৰং, তথাপিতো মই দুটামান প্লেয়াৰৰ নাম ক'ব কৈছোঁ যে বিশেষকৈ ইউএছএ আন্দ্ৰেছ গছ, মিলিন্দ কুমাৰ, এই দুজন প্লেয়াৰৰ পৰা বেটিঙৰ ফালৰ পৰা অলপ চাব লাগিব। কিন্তু আমাৰ ইণ্ডিয়ান টিমৰ বেটিঙে যেনেকৈ খেলি আছে, এনেকৈ খেলি থাকিলে আমাৰ ইণ্ডিয়ান টিমক ৰখোৱাটো টান হ'ব। ইণ্ডিয়া যদি প্ৰথম বেটিং কৰে তেতিয়াহ'লে 300 ক্ৰছ কৰিব পাৰে, আৰু দ্বিতীয় বেটিং কৰিলে হয়তো ইণ্ডিয়া 10 অভাৰতো জয় হ'ব পাৰে। গতিকে ইণ্ডিয়া 100% জয় হ'ব, আজি জয় হ'ব। লগতে আমি কালি খেলখনৰ অলপ চেলিব্ৰেশ্যন কৰিম বুলি অলপ কথা পাতিবলৈ ওলাইছোঁ। আমাৰ আণ্ডাৰ-19 টিমটো দেখি বহুতেই ভাল লাগিছে, বিশেষকৈ আয়ুষ মাহাত্ৰেৰ কেপ্টেনশ্বিপত আমাৰ টিমটোৱে ৱৰ্ল্ড কাপ জয় হৈছে। বৈভৱ সূৰ্যবংশী, মই আগৰ ভিডিঅ' এটাত আপোনালোকক কৈছোঁৱেই, ফিউচাৰ ষ্টাৰ, সি অতি সোনকালে ইণ্ডিয়ান টিমত স্থান পাব, লগতে ভালো খেলিব, বহুত পাৱাৰফুল বেটছমেন। তাৰপিছত এৰন জৰ্জ, বহুত ক্লাছিকেল বেটছমেন। আপোনালোকে এইটো শ্বট চাওক, তাৰ পুৰা বিৰাট কোহলিৰ নিচিনা। আকৌ আয়ুষ মাহাত্ৰে যোৱা বছৰ সি চেন্নাই ছুপাৰ কিংছৰ বহুখন মেটছত ভাল প্ৰদৰ্শন কৰিছে, আৰু ভৱিষ্যতেতো তাৰ ভাল প্ৰদৰ্শন দেখিব পাম বুলি আশা থাকিল। দুজনমান আৰু প্লেয়াৰৰ মই নাম কৈ দিছোঁ আপোনালোকক, ফিউচাৰ ষ্টাৰ হিচাপত তেওঁলোকক আমি দেখিবলৈ পাম যেন লাগে মোৰ। অভিজ্ঞান কুণ্ডু ভাল উইকেট কিপিং কৰে, ক্ৰিটিকেল চিটুৱেশ্যনত ভাল খেলিছে। লগতে বিহান মল্হোত্ৰা ভাল বলিং অফ স্পিন কৰে, লগতে লেফ্ট হেণ্ড ভাল বেটছমেন। এখন মেটছত ধুনীয়া 100 মাৰিছে, আৰু বলিঙতো হেনিল পেটেল, অমৃত বহুত ভাল বলাৰ। গতিকে তেওঁলোকক শুভেচ্ছা থাকিল। লগতে আমাৰ ইণ্ডিয়ান ছিনিয়ৰ টিমটোকো আজি আমাৰ শুভেচ্ছা থাকিল। কোনো টিমে এতিয়ালৈ নিজৰ হোম গ্ৰাউণ্ডত ৱৰ্ল্ড কাপ জিকি পোৱা নাই, আৰু সেইটো ৰেকৰ্ড আমি ভাঙি এইবাৰ আমি ৱৰ্ল্ড কাপ জিকিবলৈ সক্ষম হ'ম। জয় হিন্দ। কমেণ্টত জনাওক আপোনালোকৰ ছেমি ফাইনেলিষ্ট টিম, লগতে ফ'ল' কৰক, ছাবস্ক্ৰাইব কৰক। নমস্কাৰ।